খিলঞ্জীয়া কোন? মানে অধ্যক্ষ মহোদয়া 2019 চনত গঠন হোৱা বিপ্লৱ শৰ্মা সমিতিত স্পষ্ট ভাষাৰে উল্লেখ আছে যে 1951 চন পৰ্যন্ত অসমত নিগাজিকৈ বসবাস কৰা প্ৰত্যেকগৰাকী ব্যক্তিয়ে হৈছে অসমৰ খিলঞ্জীয়া ব্যক্তি। কিন্তু উল্লেখযোগ্য আৰু চিন্তনীয় বিষয়টো হৈছে যে আজি পৰ্যন্ত আজি 7 বছৰ পৰ্যন্ত কিন্তু অসম চৰকাৰে সেই বিপ্লৱ শৰ্মা সমিতিয়ে আগবঢ়োৱা খিলঞ্জীয়াৰ সংজ্ঞাটো গ্ৰহণ কৰা দেখিবলৈ পোৱা নাযায়। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়া, যিখন অসমত বৰ্তমান পৰ্যন্ত খিলঞ্জীয়াৰ কোনো সংজ্ঞাই গ্ৰহণ কৰা হোৱা নাই, সেইখন অসমত খিলঞ্জীয়াৰ কোনটো সংজ্ঞাৰ ওপৰত ভিত্তি কৰি আকৌ আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে সদনত এনে এখন বিধেয়ক উত্থাপন কৰিলে, সেই বিষয়ে কিন্তু আজি সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে এবাৰলৈ হ'লেও স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয়া আৰু মহামান্য সদন। মানে অধ্যক্ষ মহোদয়া, আজি সন্মানীয় চৰকাৰী পক্ষৰ এগৰাকী সদস্যই কৈ থৈ গ'ল যে সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ জৰিয়তে অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰিব পৰা যাব। কিন্তু তেওঁ যদি এবাৰলৈ হ'লেও বিশ্লেষণ কৰি চালেহেঁতেন, তেন্তে তেওঁ দেখা পালেহেঁতেন যে সেই একেইখন সংবিধানৰ 19 নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষৰ যিকোনো অঞ্চলৰ যিকোনো এগৰাকী ব্যক্তি আন যিকোনো এখন ৰাজ্যত গৈ নিগাজিকৈ বসবাস কৰিব পাৰে। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়া, অসমৰ কেইটামান বিশেষ অঞ্চলক বাদ দি অসমৰ আন যিকোনো অঞ্চলত বহিৰাজ্যৰ এগৰাকী ব্যক্তি আহি নিগাজিকৈ বসবাস কৰিব পাৰে। ইয়াৰ বিপৰীতে মাননীয় অধ্যক্ষ মহোদয়া, অসমত কোনো বহিৰাজ্যৰ ব্যক্তিয়ে তেতিয়াহে নিগাজিকৈ বসবাস কৰিব নোৱাৰিব যেতিয়া অসমৰ ডিনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আহিব, যেতিয়া অসমৰ জনজাতীয় অঞ্চলসমূহক উপযুক্তভাৱে সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা হ'ব। আৰু এই সকলোবোৰ সম্ভৱ তেতিয়াহে হ'ব যেতিয়া অসমখন এখন জনজাতীয় ৰাজ্যত পৰিণত হ'ব। কিন্তু উল্লেখযোগ্য বিষয় যে বিগত 25টা বৰ্ষ ধৰি আন্দোলন কৰা অসমৰ 6টা জনগোষ্ঠীয়ে কিন্তু আজি পৰ্যন্ত জনজাতিকৰণৰ মৰ্যাদা লাভ কৰা দেখিবলৈ পোৱা নগ'ল। আৰু এই লাভ নকৰাৰ কাৰণসমূহ যেতিয়া বিশ্লেষণ কৰি চোৱা গ'ল, তেতিয়া দেখা পোৱা গ'ল আন এটা সাংবিধানিক কাৰণ। মাননীয় অধ্যক্ষ মহোদয়া, সংবিধানৰ 342 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে কোনো এটা জনগোষ্ঠীক তেতিয়াহে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব পাৰিব যেতিয়া সেই জনগোষ্ঠীটোৰ বৈশিষ্ট্য আৰু সংবিধানৰ 342 নং অনুচ্ছেদত থকা বৈশিষ্ট্যৰ মাজত সাদৃশ্যতা থাকিব। কিন্তু অসমৰ 6টা জনগোষ্ঠী বা অন্য জনগোষ্ঠীসমূহৰ বৈশিষ্ট্য আৰু সংবিধানৰ সেই 342 নং অনুচ্ছেদত থকা বৈশিষ্ট্যৰ মাজত বহু ক্ষেত্ৰলৈকে সাদৃশ্যতা দেখিবলৈ পোৱা নাযায়। আৰু এই সাদৃশ্যতা নথকা বিষয়টোক যদি উপেক্ষা কৰি অসমৰ 6 জনগোষ্ঠী বা অন্য জনগোষ্ঠীসমূহক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হয়, তেন্তে সমগ্ৰ বিষয়টো আইনগতভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে আৰু সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ দুৱাৰদলিত বহু বছৰৰ বাবে লীন হৈ যাব পাৰে। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়া, যি